আহ, ভাল লাগিছে, বহুত বহুত ভাল লাগিছে। কাৰণ আমাৰ বিটিআৰৰ ইএম শ্ৰীযুত ডগেশ্বৰ বড়ো ডাঙৰীয়া তথা আমাৰ ৩২ নং বেৰগাঁও সমষ্টিৰ MCLA ডগেশ্বৰ বড়ো ডাঙৰীয়া তেখেতে যি পদক্ষেপ লৈছে গাঁৱে ভূঞে ৰাস্তা বনাই দিয়াৰ কাৰণে, দুখীয়া পৰিয়ালৰ কাৰণে বহুতখিনি আঁচনি তেওঁ আনাৰ কাৰণে চিন্তা কৰিছিলে। আজি ২ বছৰ ধৰি লাগি আছিলে তেখেতে, লাগি লাগি চেন্ট্ৰেল প্ৰজেক্টৰ পৰা বহুতখিনি আঁচনি আনিছে। গতিকে সেই আঁচনি অনাৰ ভিতৰতো এই ৰাস্তা তেখেতে ২৫০ কিলোমিটাৰ চেংচন কৰি আনিছিলে। আৰু সেইটো আমাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত আজি কমেও ১৪৫টা ৰাস্তাতকৈও বেছি বৰ্তমান কাম ৰানিং অৱস্থা মানে চলি আছে, মানে অনগোয়িং হৈ আছে কামটো। গতিকে ইয়াৰ বাদে আমাৰ ওচৰ চুবুৰীয়া যে আমাৰ সমষ্টিৰ লগত লাগি খালিংগড় সমষ্টি থাকিল, ননাই চেৰপাং থাকিল, ইফালে খৈৰাবাৰী সমষ্টি থাকিল, পশ্চিম চাইডে আমাৰ শুক্লাই চেৰপাং সমষ্টি থাকিল। এই ৪টা সমষ্টি যিহেতু আমাৰ ভেৰগাঁও সমষ্টিৰ লগত লাগি, তেওঁলোকে ৪টা সমষ্টিৰ তৰফৰ পৰাও আপত্তি কৰিছে যে এম ডাঙৰীয়াক যে আপোনাৰ এই সমষ্টিত ইমানকৈ সুন্দৰকৈ কাম চলি আছে আৰু ৰাস্তাবিলাক বনাই দি আছে, যদি পাৰে আমাৰ সমষ্টিটো বনাই দিয়া বুলি ৰাইজে আপত্তি কৰিছিল। এই মৰ্মে খৈৰাবাৰী সমষ্টিত ইতিমধ্যে ৭টা ৰাস্তা আমাৰ এম ডাঙৰীয়াৰ জৰিয়তে তাতে বনাই আছে। এতিয়া শুক্লাই চেৰপাঙত এটা বৰ্তমান বনাই আছে, খালিংগড়তো ২টা না ৩টা তেওঁ বৰ্তমান কাম চলি আছে, ননাই চেৰপাঙতো এই ২-৩টা ৰিচেণ্টলি কাম কৰা হ'ব। গতিকে ভাল লাগিছে, বহুতখিনি ৰাইজেও ভাল পাইছে। আজি যিহেতু আমি বিভিন্ন দলে অংশগ্ৰহণ কৰিছে, এইটো আজি আমি গম পোৱা মতে আজি কালিৰ ভিতৰত কোড অফ কণ্ডাক্টটো লাগিব, আমি শুনিবলৈ পাইছোঁ। মানে অধিসূচনা জাৰি হ'ব, ডেটটো ঘোষণা হ'ব আৰু। গতিকে আমি হোৱাটোৱে ৰখি আছোঁ, বিচাৰি আছোঁ, আমি কেতিয়া আহিব তাকে আমি বাট চাই আছোঁ। যিহেতু আমি আজি বুলি নহয়, আজি প্ৰমোদ বড়ো ডাঙৰীয়া ২০২০ চনৰ পৰাই চৰকাৰ গঠন কৰি চলাই আছে। আৰু তাৰ তলতে আমি UPPL দলৰ হয়, ট্ৰেক্টৰ পাৰ্টিৰ হয়, আজি ৪ বছৰ ৫ বছৰ ধৰি আমি লাগাতাৰ লাগি আছোঁ। আজি মাত্ৰ নহয়, আমি আজি ৩-৪ বছৰ আগতে জিকা অংকটো আমি কৰি থৈ দিছোঁ। গতিকে আমি মাত্ৰ বাট চাই আছোঁ ডেটটো হোৱাৰ লগে লগে আৰু আমাৰ উৎফুল্লিত হ'ব আৰু আমাক ডেটটোহে মাত্ৰ লাগে। আমাৰ বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আকৌ পুনৰবাৰ চিফ হ'ব, এইটো 100% খাটাং। আৰু তাৰ লগতে আমাৰ এই ভেৰগাঁও সমষ্টিটো আমাৰ তৰফৰ পৰা আমাৰ কেণ্ডিডেটে 100% জিকিব, এইটো আমি ক'ব পাৰোঁ। গতিকে আমি জিকিব, কিন্তু ইটোৱে আমি বিচাৰিছোঁ যিহেতু আমাৰ BTCত 40টা সমষ্টি আছে, 40টাৰ সমষ্টিৰ ভিতৰতে ভেৰগাঁও সমষ্টিত আমি ট্ৰেক্টৰ পাৰ্টি তথা UPPL দলৰ কেণ্ডিডেটক চবতকৈ বেছি ভোট দি পালে কেনেকৈ জিকুৱাব পাৰোঁ, এইটোৱে আমি অংক কৰি আছোঁ। বিভিন্ন সমস্যাবিলাকতো আজি থাকিবই, আৰু বেলেগ বেলেগ মানে দলৰ মানুহখিনিও সাজু হৈছে ইয়াৰ কাৰণে আমি কাকো ভয় কৰা নাই। গতিকে উন্নয়নমূলক কামবিলাক 1 মাহৰ কাৰণে স্থগিত থাকিব, যেতিয়া অধিসূচনা জাৰি হ'ব। মই ভৱিষ্যত জ্ঞাপন কৰিছোঁ যিসকলে ইলেকশ্যন খেলাৰ কাৰণে সকলোৱে কেণ্ডিডেট হিচাপে কিছুমান চিন্তা কৰিছে, যিসকল টিকেট পাইছে, যি দলৰে নহওক, PPFৰে হওক, BJPৰে হওক, UPPLৰে হওক, সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে ভালে ইলেকশ্যনটো হওক, ভালে ভালে হৈ যাওক, যাতে অশান্তি যাতে নহয়। ৰাইজে আজিকালি অশান্তি নিবিচাৰে, আমিও নিবিচাৰোঁ, সকলোৱে নিবিচাৰে। কিন্তু আমাৰ ইয়াৰ মাজতে বহুতখিনি অশান্তি কৰাৰ কাৰণে উঠি পৰি লাগিছে, কিছুমান থাকিব। ইয়াৰ পৰা সকলো দলে যাতে শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো পাৰ কৰাৰ কাৰণে চিন্তা কৰক, সকলোৱে নজৰ ৰাখক নিজৰ নিজৰ দলৰ মানুহখিনি। মই এইটোকে মোৰ তৰফৰ পৰা অনুৰোধ থাকিল। খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত কপচাচুবাৰ KCDC অন্তৰ্গত আমাৰ কপচাচুবা ৰেভিনিউ গাঁৱত যি জৰাজীৰ্ণ অৱস্থাত থকা গাঁৱৰ যি 2টা ৰাস্তা, 1.5 কিলোমিটাৰৰ 2টা ৰাস্তা, এই ৰাস্তা 2টা আজি প্ৰমোদ বড়োৰ নেতৃত্বত যি BTR চৰকাৰ আৰু আমাৰ EM ডগেশ্বৰ বড়ো মহোদয় ডাঙৰীয়াৰ নেতৃত্বত আজি এই ৰাস্তা দুখৰ মানে আমি CC ব্লক যোগেদি মানে সম্পাদন কৰাৰ কাৰণে এটা সুযোগ পালোঁ। সেই হিচাপে মই প্ৰমোদ বড়ো ডাঙৰীয়া আৰু EM মানে ডগেশ্বৰ বড়ো ডাঙৰীয়াৰে অশেষ মানে ধন্যবাদ জনাইছোঁ। গাঁওবাসীৰ দীৰ্ঘদিনীয়া যি ৰাস্তাৰ সমস্যা, আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু ডগেশ্বৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি এই ৰাস্তা দুখৰ হ'বলৈ গৈ আছে। সেই হিচাপে মই আজি এই অঞ্চলৰ কপচাচুবা গাঁৱৰ সমূহ ৰাইজলৈ চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আহি থকা দিনত যাতে আমি শান্তি পৰিৱেশৰ মাজেৰে আমাৰ যি উন্নয়নমূলক কাম কাজ
সেইখিনিও যাতে আমি আগুৱাই নিব পাৰোঁ আৰু আমাৰ যিহেতু ল'ৰা ছোৱালী যিহেতু ভৱিষ্যত দেশৰ ঘৰৰ যিহেতু ভৱিষ্যত তেওঁলোকক আজি ভাল সুনাগৰিক কৰিবৰ কাৰণে আমাক শিক্ষাই মূল আহিলা সেই হিচাপে শিক্ষা অনুষ্ঠানত যাব লাগিলে বহুত কষ্ট হয় আমাৰ ৰাইজে দৈনন্দিন কাম কাজ কৰাত যথেষ্ট অসুবিধা হৈছিলে এই ৰাস্তা দুখৰ নোহোৱা কাৰণে সেই হিচাপে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি বলিষ্ঠ মানে নেতৃত্ব আৰু ইয়ম ডাঙৰীয়াৰ যি মানে বল ইনিচিয়েটিভ এই ছাৰসকলৰ মানে নেতৃত্ব আজি এই দুটা ৰাস্তা আমাৰ আজি সম্পূৰ্ণ হ'ল গাঁওবাসী আজি যথেষ্ট আনন্দিত উপভোগ কৰিছে বা আনন্দিত পাইছে আৰু আহি থকা দিনত আমি এই গপচাচুবা ভিচিডি অন্তৰ্গত বা যিমান মানে জাতি জনগোষ্ঠী আমাৰ গাঁওসমূহ আছে পৰ্যায়ক্ৰমে ৰাস্তা ঘাটৰ পৰা লৈ পিনি আমাৰ যিখিনি মানে সমস্যা আছে পৰ্যায়ক্ৰমে সমাধান কৰাৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ আৰু সদশেষত আপোনালোকক ধন্যবাদ জনালোঁ আমাৰ এই গপচাচুবাবাসী যি ৰাইজ তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু আহি থকা দিনত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ইএম দাবছা বড়ো ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ মৰম আৰু আশীৰ্বাদ আমি আহি থকা নিৰ্বাচনত নিশ্চয় পাম বুলি আশা কৰিছোঁ ধন্যবাদ এইবাৰ ফ্ৰণ্টৰ অধীনত আজি গপচাচুবা গাঁৱত যিটো নেকি আমাৰ এই হেৰি পথ পকীকৰণৰ কাৰণে যিটো আধাৰিলা উদ্বোধন কৰি এইটো খুব ভাল লাগিছে দাবছাবোৰৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ আহি থকা দিনবোৰ ভাল হওক যিটো নেকি BTC যিটো ইলেকশ্যন আহি আছে যাতে UPPL দলে অধিক সংখ্যাগৰিষ্ঠতা লাভ কৰি তেনে আকৌ এবাৰ চৰকাৰ গঠন কৰে তাৰ কাৰণে গপচাচুবা ৰাইজৰ হৈ মই ভৱিষ্যত যাচিছোঁ এইখিনি ক'বলৈ